নমস্কাৰ বন্ধুসকল, মই জিন্তু নাথ আৰু আপোনালোকে চাই আছে টেকনিকেল জিন্তু ইউটিউব চেনেল। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এণ্ড্ৰইড ফোনৰ এনেকুৱা গোপন 5টা এপ্লিকেশ্যন, যি 5টা এপ্লিকেশ্যনৰ বিষয়ে হয়তো আপোনালোকে নাজানে। আৰু বন্ধুসকল, এই 5টা এপ্লিকেশ্যন আপোনালোকে ইউজ কৰক আৰু ইউজ কৰি আপোনালোকে কেনেকুৱা পালে জনাব। আৰু বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব। শেষত মই আপোনালোকক এটা বহুত আকৰ্ষণীয় কথা ক'ব গৈ আছোঁ, যিটো হয়তো আপোনালোক সকলোৱে বিচাৰে। আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ মোবাইল হেকিঙৰ কথা কিবা এটা ক'ব গৈ আছোঁ। আৰু বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, গম পাই যাব মই কি ক'ব বিচাৰিছোঁ। আৰু বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোক জনাব বিচাৰিছোঁ যে যদিহে আপোনালোকে এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষত থকা ঘণ্টা বটনটো টিপি দিব, যাতে মই প্ৰতিদিনে আপলোড কৰা প্ৰতি নতুন ভিডিঅ' সকলো প্ৰথমতে আপুনি চাবলৈ পায়। ঠিক আছে বন্ধুসকল, আহক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বিনা টাইম গাবাই। ঠিক আছে বন্ধুসকল, তেতিয়াহ'লে মই আজি আপোনালোকৰ বাবে লৈ অহা 5 নম্বৰ এপ্লিকেশ্যনটো হৈছে গুগল হেণ্ড ৰাইটিং। বন্ধুসকল, মই আগৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলোঁ যে কেনেকৈ গুগল ক্ৰমত আপোনালোকে টাইপিং নকৰাকৈ হেণ্ড ৰাইটৰ দ্বাৰা টাইপিং কৰিব পাৰে। মানে আপুনি কীবৰ্ডত টাইপিং নকৰাকৈ কেনেকৈ হেণ্ড ৰাইট কৰি পেলাই আপুনি টাইপিং কৰিব পাৰে শিকাইছিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই, মই তলৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে ভিডিঅ'টো চাব। আৰু বন্ধুসকল, কি কৰিব, ভিডিঅ' এটা লাইক কৰি দিব, যাতে মই পিছত ভিডিঅ'বিলাক বনাবলৈ অলপ সাহস পাওঁ। আৰু বন্ধুসকল, আজি যিটো আপোনালোকৰ এপ্লিকেশ্যন আছে, সেই এপ্লিকেশ্যনটো হৈছে গুগল হেণ্ড ৰাইটিং। তাৰ বাবে আপোনালোকে প্লে' ষ্ট'ৰত যাব লাগিব। প্লে' ষ্ট'ৰত গৈ আপোনালোকে চাৰ্চ কৰিব লাগিব গুগল হেণ্ড ৰাইটিং। ঠিক আছে বন্ধুসকল, আপোনালোকে প্লে' ষ্ট'ৰত গ'ল। প্লে' ষ্ট'ৰত গৈ চাৰ্চ কৰিলে GGLE গুগল হেণ্ড ৰাইটিং। আপোনাৰ এইটো ছেকেণ্ড অপশ্যনটো দেখা পাইছে গুগল হেণ্ড ৰাইটিং। তাত আপুনি টাচ কৰিলে, টাচ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা এপ্লিকেশ্যন দেখা পাব। মোৰ অলৰেডি সেই এপ্লিকেশ্যনটো ইনষ্টল কৰা আছে, গতিকে মই আপোনালোকৰ আগত ইনষ্টল নকৰিলে হ'ব। ডাইৰেক্টলি মই অ'পেন কৰিব বিচাৰিছোঁ। আৰু মই অ'পেন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত খোল খাব। আপোনালোকে সেই ইণ্টাৰফেচটো দেখাৰ পিছত ইনেবল গুগল হেণ্ড ৰাইটিং ইনপুট, সেই অপশ্যনটো দেখা পাইছে। আপোনালোকে তাত টাচ কৰিব। টাচ কৰি পেলাই যিটো আপোনাৰ ইনেবল গুগল হেণ্ড ৰাইটিং অপশ্যন, সেই অপশ্যনটো আপোনালোকে ইনেবল কৰি দিব। তাৰপিছত আপোনালোকে সন্মুখত আকৌ এনেকুৱা এটা অপশ্যন দেখা পাব। ঠিক আছে বন্ধুসকল, তাৰপিছত আপোনাক কি কৰিব লাগে, ইয়ৰ লেংগুৱেজ আৰু ডাউনলোড। আপুনি কি ধৰণৰ লেংগুৱেজ হেণ্ড ৰাইট কৰিব বিচাৰে সেইটো আপুনি ডাউনলোড কৰিব লাগিব। তাৰপিছত আছে চিলেক্ট গুগল হেণ্ড ৰাইট অপশ্যন। তাৰপিছত আপুনি কি কৰিব, ইংলিছ ইণ্ডিয়া এণ্ড্ৰইড কীবৰ্ড গুগল হেণ্ড ৰাইটিং, এইটো আপুনি অপশ্যনটো ক্লিক কৰিলে। তাৰপিছত আপুনি ইয়াত এতিয়া চাব পাৰে, দেখিছে মই হাই লিখিছোঁ, হাই আহিছে। কি কৰি আছে, আচ্ছা। ঠিক আছে বন্ধুসকল, এনেধৰণে আপোনালোকে টাইপিং কৰিব পাৰিব। সঁচাকৈ কৈছোঁ যে মই এই এপ্লিকেশ্যনটো ইউজ কৰি বহুত ভাল লাগিছে। আৰু আপোনালোকৰ যদি এনেদৰে আপোনালোকৰ কীবৰ্ডখন হেণ্ড ৰাইট কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এপ্লিকেশ্যনটো ইনষ্টল কৰিব লাগে। তাৰপৰা আপোনালোকে কোনো মানে টোটেলি ফ্ৰী এপ্লিকেশ্যন হয়। গুগলত যাব, গুগলত গৈ পেলাই আপোনালোকে চাৰ্চ কৰিব গুগল হেণ্ড ৰাইটিং। তাৰপিছত এপ্লিকেশ্যনটো আপোনালোকে ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পিছত আপোনালোকে এনেদৰে চাৰ্চ কৰিব পাৰিব। ঠিক আছে বন্ধুসকল, আপোনালোকে কমেণ্ট কৰি জনাব যে এপ্লিকেশ্যনটো কেনেকুৱা পালে। আৰু যদি সঁচাকৈ আপোনালোকে এপ্লিকেশ্যনটো ভাল পাইছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে বন্ধুসকল, তেতিয়াহ'লে মই আজি আপোনালোকৰ 4 নম্বৰ পজিশ্যনত ৰখা এপ্লিকেশ্যনৰ বিষয়ে ক'বলৈ আহিছোঁ। 4 নম্বৰ পজিশ্যনত ৰখা এপ্লিকেশ্যনটো হৈছে ষ্টেটাছ ছেভাৰ। সেই ষ্টেটাছ ছেভাৰ এপ্লিকেশ্যনটোৰ কাম হ'ল যে হোৱাটছআপৰ ষ্টেটাছ ছেভ কৰা। বন্ধুসকল, আপোনালোক সকলোৰে ভিতৰত হয়তো সকলোৱে চাগে হোৱাটছআপ ইউজ কৰে। আৰু হোৱাটছআপ ইউজ কৰাৰ সময়ত যেতিয়া কাৰোবাৰ ষ্টেটাছ চাই, ষ্টেটাছৰ ফটোখন বা ভিডিঅ'টো ভাল লাগে নাই, আপুনি সেই পাৰ্চনজনক মেছেজ কৰি ক'ব লাগে যে ষ্টেটাছৰ ভিডিঅ'টো ভাল লাগিছে, মোক ভিডিঅ'টো দে না। নতুবা যদি ফটো দিয়ে, তেতিয়াহ'লে আপুনি স্ক্ৰীনশ্বট মাৰি পেলাই আপুনি ক্ৰপ কৰিবলৈ দিব লগা হয়। কিন্তু বন্ধুসকল, আপোনালোকে যদি ষ্টেটাছ ছেভাৰ এপ্লিকেশ্যনটো ৰখায় আপোনাৰ ফোনত, তেতিয়াহ'লে খুব সহজতে সকলোৰে ষ্টেটাছবিলাক ছেভ কৰিব পাৰিব আৰু আপোনাৰ ষ্টেটাছত দিব পাৰিব। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব বন্ধুসকল, প্লে' ষ্ট'ৰত যাব লাগিব। প্লে' ষ্ট'ৰত গৈ চাৰ্চ কৰিব ষ্টেটাছ ছেভাৰ। মই দেখুৱাই দিছোঁ বন্ধুসকল, ষ্টেটাছ ছেভাৰ আপোনালোকে দেখা পাব। আৰু ষ্টেটাছ ছেভাৰ এইটো 3 নম্বৰ পজিশ্যনত যিটো এপ আছে, 3 নম্বৰ পজিশ্যনৰ এপছটো আপোনালোকে ইনষ্টল কৰিব। অলৰেডি মোৰ ফোনত মই এপ্লিকেশ্যনটো মানে ইনষ্টল কৰি থোৱা আছে, গতিকে মই আপোনালোকক অ'পেন কৰি দেখুৱাই দিছোঁ। ইয়াৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ অন হ'ব। ইণ্টাৰফেচটো অন হোৱাৰ পিছত আপোনালোকে দিছে ইমেজ আৰু ভিডিঅ' দুটা অপশ্যন দেখা পাইছে। ঠিক আছে বন্ধুসকল, তাৰপিছত আপোনালোকে এইবিলাক ফটোবিলাক ইয়াত ছেভ কৰিব পাৰিব। ছাপ'জ ধৰি লওক মই এই ফটোখন ছেভ কৰিব বিচাৰিছোঁ। তাৰপিছত আপোনালোকে ইয়াত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ছেভ দিব। অলৰেডি মোৰ গেলেৰীত এই ফটোখন ছেভ হৈ যাব। তাৰপিছত বন্ধুসকল, মই ভিডিঅ'বিলাক দেখুৱাই দিছোঁ। আপোনাৰ ইয়াৰ ভিতৰত ধৰি লওক যিকোনো এটা ভিডিঅ' আপুনি ছেভ কৰিব বিচাৰে, মই আপোনালোকক এই ভিতৰত দেখুৱাই দিছোঁ।
এই ভিডিঅ'টো সেভ কৰিবলৈ কি কৰিব লাগিব আপোনালোকে মই ৰ'ব এক মিনিট এই ভিডিঅ'টো আপোনালোকে ধৰি দিলে অকণমান টাইম ধৰাৰ পৰা যিটো আপুনি এটা মেমৰি কাৰ্ডৰ নিচিনা অপশ্যন দেখিছে তাত আপুনি ক্লিক কৰিলে তেতিয়া আপোনাৰ ভিডিঅ'টো সেভ হৈ যাব ঠিক আছে বন্ধুসকল আপোনালোকে কমেণ্ট কৰি জনাব যে এপ্লিকেশ্যনটো কেনেকুৱা পালে আপোনালোকে এইটো কমেণ্ট কৰি জনাব যে আপোনালোকে এপ্লিকেশ্যনটোৰ বিষয়ে আগতে পাইছিলে নে নাই পোৱা ঠিক আছে বন্ধুসকল আহক তেতিয়াহ'লে আমি ইয়াৰ পিছৰ বন্ধুসকল আজি মই আপোনালোকৰ বাবে ৰখা 3 নম্বৰ এপ্লিকেশ্যনটো হৈছে বেকগ্ৰাউণ্ড ভিডিঅ' ৰেকৰ্ড এই এপ্লিকেশ্যনটোৰ কাম কি হ'ল যে যেতিয়া আপুনি কিবা এটা এনেকুৱা চিটুৱেশ্যন থাকে যিটো চিটুৱেশ্যনত আপুনি অপেন কেমেৰাত ৰেকৰ্ড কৰিব নোৱাৰে তাৰ বাবে আপুনি ফোনটো লুকুৱাই ৰেকৰ্ড কৰিব লাগে বা কোনোবা যদি আপোনাক ভিডিঅ' ৰেকৰ্ড কৰি থকা দেখে সেইটো সময়ত আপোনাৰ হয়তো বেলেগ কিবা শাস্তি হ'ব পাৰে তেতিয়া আপুনি এপ্লিকেশ্যনটো ইউজ কৰিব পাৰে তাৰ বাবে আপুনি এই ভিডিঅ' ৰেকৰ্ড কৰি পেলাই আপুনি স্ক্ৰীন লক কৰি থ'লে আপোনাৰ ভিডিঅ' ৰেকৰ্ড হৈ থাকিব আৰু খুব এটা ভাল এপছ হয় এইটো সময়ত ৰেকৰ্ড কৰিবৰ কাৰণে তাৰ বাবে আপোনাক কি কৰিব লাগিব প্লে ষ্ট'ৰত যাব লাগিব প্লে ষ্ট'ৰত গৈ পেলাই আপোনালোকে চাৰ্চ কৰিব লাগিব বেকগ্ৰাউণ্ড ভিডিঅ' ৰেকৰ্ড আপুনি প্লে ষ্ট'ৰত গ'ল প্লে ষ্ট'ৰত গ'ল এক মিনিট অকণমান নেটৱৰ্ক অন কৰিব পাই গৈছিলোঁ প্লে ষ্ট'ৰত গ'ল প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিলে বেকগ্ৰাউণ্ড ভিডিঅ' ৰেকৰ্ড তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ অন হ'ব আৰু ইণ্টাৰফেচটোত 3 নম্বৰ স্থানত যিটো এপ্লিকেশ্যন দেখিছে আপুনি 1 2 3 নম্বৰ স্থানত যিটো এপ্লিকেশ্যন দেখিছে সেই এপ্লিকেশ্যনটো আপোনালোকে ইনষ্টল কৰিব লাগিব তাৰপিছত ইয়াৰ কামটো কি হ'ল বন্ধুসকল আপুনি এনেকৈ ল'লে এনেকৈ লোৱাৰ পিছত এনেকুৱা এপ্লিকেশ্যনটো অপেন কৰিলে এনেকুৱা এটা ইণ্টাৰফেচ অন হ'ব তাৰপিছত আপুনি ইয়াত ৰেকৰ্ড কৰিলে ৰেকৰ্ড কৰাৰ পিছত আপুনি একো গম নোপোৱাকৈ দেখিছে বন্ধুসকল মই ইয়াত একো কেমেৰা অপেন কৰা নাই কিন্তু ইয়াত অলৰেডি ৰেকৰ্ড হৈ আছে বন্ধুসকল তাৰপিছত আপুনি পিছত দেখাব মই আপোনাৰ ৰেকৰ্ডটো দেখাম মই এতিয়া আপোনাক স্ক্ৰীন লক কৰিবলৈ নোখোৱা নহয় কিয়নো মই যদি স্ক্ৰীনটো লক কৰি দিলে মোৰ ৰেকৰ্ডিংটো ষ্টপ হৈ যাব তাৰপিছত আপুনি ইয়াত ষ্টপ কৰিলে ষ্টপ কৰাৰ পিছত আপুনি যেতিয়া এই এপ্লিকেশ্যনটো আকৌ অপেন কৰিব অপেন কৰাৰ পিছত আপুনি এই ভিডিঅ'টো আকৌ দেখা পাব আপোনালোকৰ ভিডিঅ'টো এইটো দেখিছে ৰেকৰ্ড হৈ যায় ঠিক তেনেকৈ বন্ধুসকল আপোনালোকেও এইটো এপ্লিকেশ্যন ইউজ কৰিব পাৰে আৰু কেতিয়াবা আপোনাৰ এইটো বহুত ডাঙৰ কামত আহিব বুলি মই ভাবোঁ গতিকে আপোনালোকে এপ্লিকেশ্যনৰ বিষয়ে ক'লোঁ ঠিক আছে বন্ধুসকল আহক তেতিয়াহ'লে আমি 2 নম্বৰ এপ্লিকেশ্যনটোৰ ফালে আগবাঢ়োঁ তো বন্ধুসকল মই আজি 2 নম্বৰ পজিশ্যনত ৰখা এপ্লিকেশ্যনটো হৈছে কেলকুলেটৰ প্লাছ এই এপ্লিকেশ্যনটো মই 2 নম্বৰত এইটো কাৰণে ৰাখিছোঁ যে এই এপ্লিকেশ্যনটো আমাক বিভিন্ন সময়ত বিভিন্ন ধৰণে সহায় কৰে বন্ধুসকল আজিকালি ডেকা চামটো মানে ময়ো মোৰ চামটোৰ কথা কৈছোঁ মানে কি হৈ যায় গাৰ্লফ্ৰেণ্ডৰ ফটো বা এনেকুৱা কিছুমান চিক্ৰেট ফটো থাকে সেইবিলাক ফটো আমি গেলেৰীত ৰাখিব নোৱাৰোঁ আৰু আমাৰ তেনেকুৱা কোনো মানে এপ যদি লওঁ কিছুমান এপ থাকে ছেভ ফাইল ছেভ গেলেৰী কিবা কিবি সেইবোৰ ৰাখিলে তাত পাছপৰ্ট দিব লাগে তাত আপোনাৰ ঘপকেনে যদি কোনোবাই সোধে যে পাছপৰ্টটো কি আপুনি নকওঁ বুলি ক'ব নোৱাৰে যদি নকওঁ বুলি কৈ দিয়ে হয়তো চবেই গম পাই যাব যে আপোনাৰ সেই পাছপৰ্টটোৰ ভিতৰত মানে সেই ফাইলটোৰ ভিতৰত বেলেগ কিবা এটা বস্তু ভৰাই থৈছে কিন্তু বন্ধুসকল আপোনালোকৰ ফোনটোত তেনেকুৱা এটা আপোনালোকৰ হাতত তেনেকুৱা এটা কেলকুলেটাৰৰ কথা দিব গৈ আছোঁ যিটো কেলকুলেটাৰত আপোনালোকে ধুনীয়াকৈ বস্তুবিলাক ছেভ কৰি ৰাখিব পাৰিব তাৰ বাবে বন্ধুসকল আপোনাক কি কৰিব লাগিব প্লে ষ্ট'ৰত যাব লাগিব আৰু প্লে ষ্ট'ৰত গৈ পেলাই আপোনালোকে চাৰ্চ কৰিব লাগিব কেলকুলেটৰ প্লাছ বা কেলকুলেটৰ ছেভ এনেকৈ আপোনালোকে চাৰ্চ কৰিলে হ'ল কেলকুলেটৰ প্লাছ বা কেলকুলেটৰ ছেভ বুলি চাৰ্চ কৰাৰ পিছত আপোনালোকৰ ফোনত এনেকুৱা এটা ইণ্টাৰফেচ অন হ'ব আৰু আপোনালোকে সেই এপ্লিকেশ্যনটো অ'পেন কৰাৰ লগত এনেকুৱা এটা ইণ্টাৰফেচ অন হ'ব তাৰপিছত আপোনালোকে বন্ধুসকল এনেকৈ এটা এক্সাম্পল দেখুৱাইছে এটা আপোনাৰ পাছপৰ্ট দিব কৈছে পাছপৰ্টটো আপুনি যিকোনো ৰাখিব পাৰে ধৰি লওক মই ইয়াত দি দিছোঁ যে 5264% কনফাৰ্ম তাৰপিছত কি আছিলে 5264% লগত মোৰ এই ছেভ ফাইলটো অ'পেন হৈ গৈছে তাৰপিছত মই ইয়াত বিভিন্ন ধৰণে মই ফটো চটোবিলাক এড কৰিব পাৰোঁ আপোনাক মই দেখুৱাই দিছোঁ ফটো কেনেকৈ এড কৰিব লাগে তাৰপিছত মই আপোনাৰ এই ফেচবুকৰ ধৰি লওক এই ফটোকেইখন মই আপোনাৰ ছেভ কৰি ৰাখিব বিচাৰোঁ ঠিক আছে বন্ধুসকল তাৰপিছত মই এইটো ছেভ কৰি দিলোঁ তাৰপিছত বন্ধুসকল যেতিয়া মই আপোনাক ইয়াত দেখা পাব ইয়াত মোৰ ফটোখিনি আহি গৈছে প্লিজ ইফ ইউৰ পাছপৰ্ট প্ৰেছ দ্য মোক একো ইমেইল বক্স নালাগে তো ইমেইল নাম্বাৰ হেৰি কৰিব কৈছিলে আপোনালোকে ইমেইলটো এড কৰি ল'ব তেতিয়া আপোনালোকে পিছত আপোনালোকৰ যিটো পাছপৰ্ট আছে পাছপৰ্টটো মানে পাহৰি গ'লে আকৌ মনত পেলাব পাৰিব এতিয়া বন্ধুসকল আপোনালোকে চাব মই এইটো ক্ল'জত মাৰি দিছোঁ ক্ল'জত মাৰিছোঁ এতিয়া বন্ধুসকল আপোনালোকে চাব মই সেই এপ্লিকেশ্যনটো অন কৰিছোঁ ইয়াত যদি মই এতিয়া ছাপ'জ কিবা এটা অংক কৰিব পাৰোঁ 1 2 3 প্লাছ 56 ইকুৱেল 79 মইতো অলৰেডি ইয়াত আপুনি এনেই কেলকুলেটাৰ কৰিব পাৰে তাত আপোনাৰ ক'ব লগা একো নাই ধুনীয়াকৈ কেলকুলেটাৰ কৰি থাকিব পাৰে কিন্তু বন্ধুসকল যদিহে মই যদি পাছপৰ্টটো মাৰিলোঁ চৰি মই ভুল হৈ গৈছে পাছপৰ্টটো 5264% মাৰাৰ লগত
মোৰ ফটোখিনি ওলাই গৈছে আৰু আপোনালোকক মই গেলেৰীত প্ৰুফ কৰি দেখুৱাইছোঁ গেলেৰীত অলৰেডি মোৰ ফটোখিনি নাইকিয়া হৈ গৈছে গেলেৰী ক'ত গ'ল ফেচবুক ইয়াত চাওক বন্ধুসকল মোৰ ফটোখিনি নাইকিয়া হৈ গৈছে ঠিক আছে বন্ধুসকল আপোনালোকে এনেকৈ আপোনালোকৰ ফটো ভিডিঅ'বিলাক ছেভ কৰি ৰাখিব পাৰে আপোনালোকে তেনেকৈ ৰাখক তেতিয়াহ'লে আপোনালোকৰ টেনশ্যন নাই আপোনালোকে আপোনালোকৰ গাৰ্লফ্ৰেণ্ডৰ ফটো তেনেকৈ ছেভ কৰি ৰাখিব পাৰিব ঠিক আছে বন্ধুসকল আহক তেতিয়াহ'লে আমি 1 নম্বৰ এপ্লিকেশ্যনটোৰ ফালে আগবাঢ়োঁ ঠিক আছে বন্ধুসকল তেতিয়াহ'লে মই আজি 1 নম্বৰ পজিশ্যনত ৰখা এপছটোৰ নাম হৈছে দা truthspy এই এপ্লিকেশ্যনটোৰ বিষয়ে এই ভিডিঅ'টোত মই আপোনালোকক নকওঁ যদিহে মোৰ এটা এম আছে এমটো হৈছে যে মোৰ এই ভিডিঅ'টোৰ পিছত 500 ছাবস্ক্ৰাইবাৰ 1500 ভিউজ আৰু যদিহে 100টা লাইক কৰি দিয়ে মোৰ এই ভিডিঅ'টোত তেতিয়াহ'লে মই পাছৰ ভিডিঅ'টোত truthspy এপ্লিকেশ্যনটোৰ বিষয়ে ভিডিঅ' বনাম এই এপ্লিকেশ্যনটোৰ কাম হৈছে যে আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ড নতুবা আপোনাৰ কোনো ফেমিলি মেম্বাৰক আপুনি স্পাই কৰিব পাৰে তেওঁৰ ফোন কল তেওঁৰ ফটোজ তেওঁৰ ভিডিঅ'জ তেওঁ কালত কথা পাতিছে কালত কি মেছেজ কৰিছে কেনেকৈ কথা পাতিছে বা লাইভ কল ৰেকৰ্ড লাইভ চাউণ্ড এভৰিথিং শুনিব পাৰে যদি আপোনালোকে মোৰ এমটো কমপ্লিট কৰি দিয়ে 500 ছাবস্ক্ৰাইবাৰ 1500 ভিউজ আৰু 100 লাইকছ যদি কৰি দিয়ে তেতিয়াহ'লে মই পিছৰ ভিডিঅ'টোত আপোনালোক truthspy এপ্লিকেশ্যনটোৰ বিষয়ে বুজাম ঠিক আছে বন্ধুসকল ভিডিঅ' চাই কেনেকুৱা পালে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ এই চেনেলটো বেছি শ্বেয়াৰ কৰি দিব ঠিক আছে বন্ধুসকল আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম